আপুনি যদি বিচাৰি আছে এজন ভাল জীৱন সংগী এজন ভাল লাইফ পাৰ্টনাৰ তেনেহলে এই ভিডিওটো কেৱল আপোনাৰ লোকৰ বাবে আনিছো আৰু আমি সকলোৱে বিচাৰো যে আমাৰ লাইফতো আহক এনেকুৱা এগৰাকী বিশেষ ব্যক্তি যে নেকি মোক বহুত বেছি ভাল পায় বা মোক কেতিয়াও তেওঁ এৰিব নোৱাৰে আপোনাকে কেৱল ভাল পায় তেনেকুৱা এগৰাকী বিশেষ ব্যক্তি প্ৰত্যেকগৰাকী মানুহে বিচাৰে নিজৰ লাইফত অহাটো কিন্তু আজিকালি এনেকুৱা এটা বস্তু বিশেষকৈ বেছি হোৱা দেখা গৈছে যে বহুত বেছি আচলতে বিবাহ বিচ্ছেদ হৈছে বা বেলেগ অকমান ভুল মানুহৰ সৈতে প্ৰেমত পৰি যায় তাৰ পাছত বিবাহত বহুত বেছি প্ৰব্লেম হোৱা দেখা যায় আৰু বহুতে হয়তো এতিয়ালৈকে কোনো ধৰণৰ ছোৱালী পোৱা নাই বা যিসকল ছোৱালীয়ে ভিডিওটো চাই আছে তেওঁলোকে হয়তো ভাল ল'ৰা পোৱা নাই যাক তেওঁলোকে বিচাৰি আছে যেনেকুৱা তেওঁলোকে ল'ৰা বিচাৰি আছে যেনেকুৱা ল'ৰাবিলাকে ছোৱালী বিচাৰি আছে তেনেকুৱা হয়তো তেওঁলোকে বিশেষ ব্যক্তি পোৱা নাই নিজৰ লাইফত বা এতিয়ালৈকে তেওঁলোকৰ লাইফত অহা নাই গতিকে আপোনালোকেও যদি ভাবিছে এগৰাকী ভাল জীৱন সংগী আপোনাৰ লাইফত অহা বা আপোনাৰ গোটেই জীৱনৰ বাবে হেগৰাকী বিশেষ ব্যক্তি যাতে থাকি যায় আপোনাৰ লগতে যাতে বিয়া হৈ এই ব্যক্তিগৰাকী থাকি যায় বা আপুনিও যদি মেনিফেষ্ট কৰিব বিচাৰিছে আপোনাৰ সোলমেটক তেনেহলে ভিডিওটো কেৱল আপোনালোকৰ বাবে আনিছো আৰু ভিডিওটো যদি একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাই তেনেহলে মই নিশ্চিতভাৱে ক'ব পাৰো যে আপুনি যেনেকুৱা লাইফ পাৰ্টনাৰ বিচাৰি আছে বোলে ধুনীয়া বিচাৰি আছে একেবাৰে ভাল বিচাৰি আছে অকল আপোনাকে প্ৰেম কৰা বিচাৰি আছে তো তেনেকুৱা কিন্তু আপোনাৰ জীৱনলৈ লাইফ পাৰ্টনাৰ আহিবলৈ গৈ আছে গতিকে বহুত বেছি এটা ইন্টাৰেষ্টিং ভিডিও হ'ব বুলি মই আশা কৰিছো আৰু সকলোৱে ভিডিওটো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাব কিন্তু তাৰ আগতে ভিডিওটো লাইক লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিওৰ বাবে আৰু মই প্ৰথমতে এটা কথা ক'ব লাগিব যে কিছুমান বস্তু একেবাৰে ওপৰৰ পৰাই ভগৱানে লিখি পঠিয়ায় বিশেষকৈ কিছুমান এনেকুৱা মানুহ থাকে যিবিলাক মানুহৰ আচলতে কাৰ লগত বিয়া হ'ব হেতু আচলতে একেবাৰে ওপৰৰ পৰাই বা ভগৱানে ফিক্স কৰি ৰাখে তেওঁলোকৰ বেলেগ কাৰো লগতে বিয়া নহয় এইগৰাকী বিশেষ ব্যক্তিৰ লগতে বা সেইগৰাকী বিশেষ মহিলাৰ সৈতে বিয়া হ'ব বহু কম মানুহ থাকে তেনেকুৱা হয়তো 100ৰ ভিতৰত 1% মান মানুহে থাকে যাৰ নেকি একেবাৰে ডাইৰেক্টলি লিখা আহে যে এইগৰাকী ব্যক্তিৰ সৈতে তেওঁৰ বিয়া হ'ব কিন্তু বাকি যেটো আমাৰ গোটেই পৃথিৱীৰ আচলতে 99% মানুহ আছে তেওঁলোকৰ কিন্তু কোনো ধৰণৰ বিশেষ পাৰ্সন লিখা নাহে যে এইগৰাকী ব্যক্তিৰ সৈতে আপোনাৰ বিবাহ হ'ব এটো আপোনাৰ ডিপেন্ড কৰিব এই পৃথিৱীত আহি কেনেকুৱা আপুনি ভাল কাম কৰিছে কৰ্ম যদি ভাল কৰিছে তেনেহলে ভাল লাইফ পাৰ্টনাৰ পাব আৰু যদি বেয়া কৰ্ম কৰিছে তেনেহলে আপুনি বেয়া লাইফ পাৰ্টনাৰ পাব এটো আচলতে আপোনাৰ কৰ্মৰ ওপৰত ডিপেন্ড কৰিব গতিকে এতিয়া মই আহিব বিচাৰিছো আপোনালোকে যদি বিচাৰি আছে এগৰাকী ভাল জীৱন সংগী আপোনাৰ লাইফত অহাটো বা মেনিফেষ্ট কৰিব বিচাৰিছে আপোনাৰ লাইফত এগৰাকী যাতে বহুত বেছি ধুনীয়া বিউটিফুল একেবাৰে ভাল আপোনাক একেবাৰে বুজা যদি লাইফ পাৰ্টনাৰ আহি যায় বা এগৰাকী বিশেষ ব্যক্তি আহি যায় তেনেহলে আপোনালোকে কি কৰিব লাগিব এটা সুইচ ৱাৰ্ড সৰুকেটা সুইচ ৱাৰ্ড আপোনালোকে প্ৰায় 45টা কৈ দিন মাতিব লাগিব আৰু আপোনালোকে দেখা পাব যে এই 45 দিন যেতিয়া সুইচ ৱাৰ্ডটো সদায় মাতিব প্ৰায় 10ৰ পৰা 15 মিনিট সময় তেতিয়া আপোনালোকে দেখা পাব যে লাহে লাহে এগৰাকী বিশেষ ব্যক্তি আপোনাৰ লাইফত আহিছে বা আপোনাৰ প্ৰতি লাহে লাহে আকৰ্ষিত হৈছে গতিকে মই হে আপোনালোকক সুইচ ৱাৰ্ডটো কৈ দিব বিচাৰিম কিন্তু তাৰ আগতে আপোনালোকে এটা ইম্পৰ্টেন্ট কথা শুনি ল'ব যে এই সুইচ ৱাৰ্ডটো যেতিয়া আপোনালোকে মাতিব তেতিয়া আপোনালোকে মনত ভাবি থাকিব লাগিব যে মোৰ লাইফত এগৰাকী বিশেষ পাৰ্সন আহিছে বা আপুনি যেনেকুৱা ছোৱালী বিচাৰি আছে আপুনি যেনেকুৱা ল'ৰা বিচাৰি আছে বোলে হ্যান্ডসাম ল'ৰা বিচাৰি আছে তেনেহলে তেনেকুৱা ল'ৰাও যদি আপোনালোকে বিচাৰি আছে তেনেহলে আপুনি আচলতে তেনেকৈ হে সুইচ ৱাৰ্ডটো মাতুতে মাইন্ডত আচলতে ভাবি থাকিব লাগিব সুইচ ৱাৰ্ডটো আপোনালোকে মাতি থাকিব তাৰ লগত আপুনি মাইন্ডত হেতু কথা ভাবি থাকিব যে মোৰ লাইফত এগৰাকী ভাল লাইফ পাৰ্টনাৰ আহিব মোৰ ওচৰলৈ এগৰাকী ভাল জীৱন সংগী আহিব মোক বহুত ভাল পোৱা এগৰাকী লাইফ পাৰ্টনাৰ আহিব তো তেনেকৈ আপোনালোকে কিন্তু সুইচ ৱাৰ্ডটো মাতি থাকোতে ভাবি থাকিব লাগিব আৰু কিমান কৈছো মই 45 দিন মাতিব লাগিব আপোনালোকে প্ৰায় 10ৰ পৰা 15 মিনিট দিনটোত আচলতে মাতিব লাগিব যিকোনো সময়তে পাৰে দিন হওক বা ৰাতি হওক কিন্তু আপোনালোকে সদায় এটো বস্তু মাতিব লাগিব আৰু হে সুইচ ৱাৰ্ডটো হৈছে being on love divine being on love divine being on love divine আৰু যিসকলে এই সুইচ ৱাৰ্ডটো মাতিবলৈ বেয়া পায় বা আপোনালোকৰ ওচৰত যদি ইমান বেছি সময় নাই তেনেহলে মোৰ সৈতে আপোনালোকে ডাইৰেক্ট যোগাযোগ কৰিব পাৰে মই ডাইৰেক্ট আপোনালোকক এই সুইচ ৱাৰ্ডটোৰে আচলতে এটা অডিও দি দিম সেই অডিওটো আপোনালোকে শুনিলো হ'ব আৰু এই ভিডিওটো মই ইমানতে সামৰণি মাৰিব বিচাৰিলো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও